নৱবৰ্ষৰ দিনটোতে অঘটন লেখাপানী থানাৰ অন্তৰ্গত কুমচাই নামৌ গাঁৱৰ এজন লোকৰ বাসগৃহ আজি পুৱা প্ৰায় ৫ বজাত জুইত সম্পূৰ্ণৰূপে জাহ যায়। কাষতে জ্বলাই থোৱা জুইৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে। লাখং গাদাং নামৰ লোকজনৰ আছিল বাসগৃহটো। দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হয় এই অগ্নিকাণ্ডত। পৰিয়ালটো কথমপি ৰক্ষা পৰে যদিও সকলো সম্পত্তি আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ জুইত জাহ যায়। আনুমানিক ৮ লাখৰো অধিক সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে। স্থানীয় লোকসকলে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও গৃহটোক জাহ যোৱাৰ পৰা ৰক্ষা কৰিব পৰা নগ'ল। মোৰ এই আজি ৰাতিপুৱা ঘৰটো মোৰ নিজৰ ঘৰটো জ্বলি যোৱাৰ ফলতে মোৰ ঘৰৰ পৰা মই একো বস্তু উলিয়াই ল'ব নোৱাৰিলোঁ। সেইকাৰণে মই চৰকাৰৰ লগত এইটোৱে অনুৰোধ, মোক যাতে সহায় কৰে যেন। নমস্কাৰ। গাঁৱত কুমচাই নামৌ গাঁৱত ৰাতিপুৱা প্ৰায় ৫টা চাৰে ৫টা বজাত দুৰ্ভাগ্যক্ৰমে লাখং সিংহৰ ঘৰত এই অগ্নিত তেওঁৰ ঘৰটো জাহ গ'ল। বৰ দুৰ্ভাগ্যৰ বিষয়। আমি গাঁৱৰ সমূহ ৰাইজ ইয়াত উপস্থিত হৈছোঁ। ঘৰৰ যিটো নতুনকৈ তেওঁলোকে সাজি আছে, এটা স্থানীয়ভাৱে এটা ঘৰ সাজি আছে, সেই ঘৰটো তাৰ এটা অংশ তাত তাৰ তাপ পাই ঘৰটো কিছু ক্ষতি হৈছে। খিৰিকী আৰু টিং কিছুমান ক্ষতি হৈছে নতুন ঘৰটোত। তাৰোপৰি আৰু ঘৰৰ যিবিলাক লাগতিয়াল বস্তুটো একদম পাবলৈ নাই। দুটাৰ আৰু এটা বৰ ক'বলগীয়া কথা, এইটো হ'ল দুটা চিলিণ্ডাৰ ব্ৰাছ হৈ গৈছে। তাৰ ফলত জুইটো আৰু বেছি বাঢ়ি গৈছে। সেইকাৰণে ইত্যাদি এইবিলাক সকলো চৰজমিন আমি যিটো তদন্ত কৰি আমি যিটো জানিব পাৰিছোঁ, প্ৰায় ৮-১০ লাখ টকাৰ ক্ষতি হৈছে তেওঁলোকৰ সম্পত্তি। কিন্তু সৌভাগ্য যে গাড়ী ৩খন আছিলে, গাড়ীখিনি উলিয়াব পৰা হ'ল আৰু ঘৰৰ ফ্ৰণ্টত যিটো ধানৰ মেজি আছিলে সেইখিনিও কোনোমতে বচাব পৰা হ'ল। কিন্তু ঘৰৰ বাকী যিখিনি বস্তু বাহানিৰ লগত সম্পূৰ্ণ জাহ গ'ল। পাকঘৰৰ এটা বস্তু উদ্ধাৰ কৰিব পৰা নাই। কাপোৰ কানি সম্পূৰ্ণ জ্বলি গ'ল। এইটো এটা বৰ দুখৰ কথা। গতিকে আমি আজি ৰাইজ ইয়াত আমি তেওঁৰ দুখৰ সমভাগী হৈছোঁ।